আমি ভাৰতবৰ্ষৰ পিছপৰা ৰাজ্য হৈ থাকিলে নহ'ব। আমি ভাৰতবৰ্ষৰ উন্নত ৰাজ্যৰ মাজলৈকে আগুৱাই যাবই লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? আমি স্বাৱলম্বী হ'ব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? আমি পঢ়া শুনা কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? কম্পিটিশ্যনৰ যুগত আমি অসম ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ ডাঙৰীয়া, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য মোৰ জ্যেষ্ঠ ভাতৃ প্ৰমোদ বড়ো ডাঙৰীয়া, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক বন্ধু লৰেন্স চিচাৰী ডাঙৰীয়া, সন্মানীয় প্ৰণৱ ব্ৰহ্ম ডাঙৰীয়া, প্ৰীতিশ বৰ্মন ডাঙৰীয়া, প্ৰীতিশ বৰ্মন ডাঙৰীয়া, বলৰাম বৰ্মন ডাঙৰীয়া, ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়া, অৰবিন্দ নাথ ডাঙৰীয়া, চাইনাল হুছেইন ডাঙৰীয়া, কৃষ্ণকান্ত পুত্ৰ ডাঙৰীয়া, অৰূপ দে ডাঙৰীয়া, ৰাজীৱ বৰ্ম ডাঙৰীয়া, পৰমেশ্বৰ সূত্ৰধৰ, নিপেন সূত্ৰধৰ, অসম যুৱ কমিশ্যনৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, মোৰ অতি শ্ৰদ্ধাৰ ইয়াত উপস্থিত ৰাইজ, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীৰ এই ছাত্ৰ সংগঠনটোৰ সকলো বিষয়ববীয়া আৰু সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ আগতে 1941 চনত সূত্ৰধৰ জনগোষ্ঠীৰ বহুকেইজন মহান মনীষীৰ প্ৰচেষ্টা, বলিষ্ঠ নেতৃত্ব তথা দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত সূত্ৰধৰ ছাত্ৰ সন্মিলনী নামৰ এটা জাতীয় সংগঠনৰ জন্ম হৈছিল। এই সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি অনন্ত কুমাৰ সূত্ৰধৰ আৰু সম্পাদক বগলাকান্ত সূত্ৰধৰকে প্ৰমুখ কৰি এই সন্মিলনীৰ প্ৰতিগৰাকী নেতা এই মঞ্চৰ পৰা আন্তৰিকতাৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এই সন্মিলনীয়ে পৰৱৰ্তী সময়ত 1994-95 চনত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা হিচাপে পঞ্জীয়নভুক্ত হয় আৰু তেতিয়াৰে পৰা নিৰবিচ্ছিন্নভাৱে ছাত্ৰ সংগঠনটোৱে সূত্ৰধৰ সমাজখনৰ লগতে ৰাজ্যখনৰ সামগ্ৰিক ছাত্ৰ সমাজৰ উন্নয়নৰ কাৰণে কাম কৰি আছে। মহান ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত সূত্ৰধৰসকলৰ এক বিশেষ স্থান আছে। ৰামায়ণত ভগৱান শ্ৰীৰামকৃষ্ণই বনবাসলৈ যোৱাৰ কিছুদিন পাছত তেখেতৰ ভাতৃ ভৰতে শ্ৰীৰামচন্দ্ৰক বনৰ পৰা উভতাই আনিবলৈকে বনলৈ গৈছিল। বিশ্বাস অনুসৰি এই সময়ত ভৰতে সূত্ৰধৰসকলক লৈ গৈছিল আৰু ভৰতৰ লগতে সূত্ৰধৰসকলে প্ৰভু শ্ৰীৰামচন্দ্ৰক বনৰ পৰা ঘূৰি আহিবলৈ কাটৰ অনুৰোধ জনাইছিল। সূত্ৰধৰসকল বৈদিক সভ্যতা সংস্কৃতিৰ অন্যতম বিশ্বাসী আছিল। অসমত সূত্ৰধৰসকল হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ। শদিয়াৰ পৰা ধুবুৰীলৈকে সূত্ৰধৰসকল ব্যাপ্ত হৈ থাকিলেও অবিভক্ত গোৱালপাৰা জিলাত তেওঁলোকৰ বা আপোনালোকৰ জনসংখ্যাৰ কথা ব্ৰিটিছ চৰকাৰৰ তথ্যত সন্নিৱিষ্ট হৈছিল। ব্ৰিটিছ চৰকাৰৰ জনতথ্য মতে গোৱালপাৰা জিলাৰ এসময়ত জনধা জাতি হিচাপে পৰিচয় থকা সূত্ৰধৰসকলৰ 1872-81 চনত গোৱালপাৰা জিলাৰ জনসংখ্যা আছিল 2318 জন আৰু দৰং জিলাত আছিল 877 জন। মূলতঃ খেতি বাতি আৰু মাছ ধৰি জীৱিকা উপাৰ্জন কৰা সূত্ৰধৰসকল নিজস্ব সংস্কৃতিৰো বিদ্যমান। বৃহত্তৰ অসমীয়া জাতিৰ সূত্ৰধৰ হিচাপে লীন যোৱা আপোনালোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আমি প্ৰত্যেকেই আপোনালোকক লৈ গৌৰৱী। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আকুণ্ঠ প্ৰেৰণাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰখনে অসমৰ থলুৱা জনগোষ্ঠীৰ বিকাশৰ বাবে বহুতো কাম হাতত লৈছে। ভূমিপুত্ৰ সূত্ৰধৰসকলৰো
আৰ্থসামাজিক বহুখিনি সমস্যা আছে বুলি মই অনুভৱ কৰোঁ বা মই অৱগত। আমাৰ চৰকাৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সহায় হোৱাকৈ মিছন বসুন্ধৰা মিছন ভূমিপুত্ৰ আৰম্ভ কৰিছিল। বসুন্ধৰাৰ অধীনত বহুতো খিলঞ্জীয়া লোকৰ মাটিৰ সমস্যা ইতিমধ্যে সমাধান হৈছে। আনহাতে মিছন ভূমিপুত্ৰৰ অধীনত আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে কোনো সমস্যা আহিলো না ওলাই ওটা বুঢ়ী আছিল লুটিয়া কৰিবা ওলাই আহিলো না এতিয়া আপোনালোকৰ আগত দুআষাৰমান ভূমিপুত্ৰৰ ক্ষেত্ৰত ক'বলগীয়া। গতিকে এটা বৃহৎ সমস্যা হৈছিল। এই সমস্যাটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছন ভূমিপুত্ৰ আৰম্ভ কৰিছিল আৰু তাৰ যোগেদি তাৰ মাধ্যমত পৰ্টেলৰ যোগেদিয়ে এতিয়া চাৰ্টিফিকেট পোৱাৰ ব্যৱস্থা কৰা হ'ল। আনকি আমি মেট্ৰিক পৰীক্ষা নিদিওঁতেই 9 ক্লাছত পঢ়ি থাকোঁতে স্কুলত ফৰ্ম বিলাই দি স্কুলতে আমি চিডুল কাষ্ট চাৰ্টিফিকেট, চিডুল ট্ৰাইব চাৰ্টিফিকেট আৰু OBC চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ যিখিনি চিডুল কাষ্ট ছাত্ৰ ছাত্ৰীয়ে চাৰ্টিফিকেট লাভ কৰিব, তেওঁলোকে যেতিয়া এপ্লিকেশ্যন কৰিব তেওঁলোকৰ এপ্লিকেশ্যনখিনিক আমি কাক গতাই দিবলৈকে কৈছোঁ, অনুসূচিত জাতি পৰিষদক গতাই দিবলৈকে কৈছোঁ। তেওঁলোকে ৰেকমেণ্ড কৰিব, তেওঁলোকে চিনাক্তকৰণ কৰিব এই চিডুল কাষ্ট চাৰ্টিফিকেট বিচৰা ব্যক্তিজন আচলতে চিডুল কাষ্ট হয়নে নহয়। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যিসকলৰ পিতৃ মাতৃ চিডুল কাষ্ট তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আৰু কোনো তেনেকৈ চিনাক্তকৰণৰ ব্যৱস্থা কৰিব নালাগে। এই ক্ষেত্ৰত আমাৰ সংগঠনসমূহৰ কিছু মতবিৰোধ আছে। সংগঠনসমূহে আমাক জনাইছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে অৱগত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছে যে আমি অতি সোনকালে চিডুল কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমি কি কৰিম, অনুসূচিত জাতি পৰিষদক যিখিনি আমি ক্ষমতা দিছোঁ সকলোখিনিতে দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। মানে আকৌ কৈছোঁ সকলোখিনিত মানে যিখিনিত আমি নতুনকৈ ছাত্ৰ ছাত্ৰীয়ে বা ব্যক্তিয়ে চাৰ্টিফিকেট বিচাৰিব তেওঁলোকক ৰেকমেণ্ডেশ্যন কৰিবলৈতো নিয়মটো আছেই, কিন্তু যাৰ পিতৃ মাতৃ চিডুল কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকক ৰেকমেণ্ড কৰাৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰত আমাৰ সংগঠনসমূহে কিছু মত পাৰ্থক্য থকা বুলি আমাক কৈছে। গতিকে আপোনালোকৰ এই কথা আমি মানিছোঁ। অতি সোনকালে অনুসূচিত জাতি পৰিষদক সকলোখিনি এপ্লিকেশ্যন গতাই দিয়াৰ আমি ব্যৱস্থা কৰিম। মই এটা মিছন বসুন্ধৰা কেন্দ্ৰিক উদাহৰণ আপোনালোকৰ আগত দিব খুজিছোঁ। আজিৰ পৰা 6 মাহমানৰ আগতে মোৰ সমষ্টি জাগিৰ ৰোডত প্ৰায় 850 পৰিয়ালক মিছন বসুন্ধৰাৰ প্ৰথম অংশৰ আমি মাটিৰ পট্টা বিলাইছিলোঁ। সেই মাটিৰ পট্টা বিলোৱাৰ দিনা এগৰাকী ব্যক্তিয়ে মাটিৰ পট্টা লৈ পেলাই কানি কানি কৈছিলে যে মোৰ বয়স 75 বছৰ হ'ল, কালিলৈকে মই একচনীয়া মাটিত থাকিলোঁ, চৰকাৰী মাটিত থাকিলোঁ, মোৰ মাটি বুলিবলৈ এডোখৰ মাটি নাছিলে, আজিৰ পৰাহে মই এডোখৰ নিজা মাটিত থাকিম। আৰু এই কামটো কোনে কৰিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। কাৰ কাৰণে কৰিছে? অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে, অসমীয়াৰ কাৰণে, ট্ৰাইবেলসকলৰ কাৰণে কৰিছে। ভৱিষ্যতেও কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। গতিকে এইদৰে আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আজি আপোনালোক সকলোৱে জানে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেক মুহূৰ্তত অসমক দেশৰ 5খন ৰাজ্যৰ মাজলৈকে লৈ যোৱাৰ কাৰণে প্ৰত্যেক দিনাই কাম কৰাৰ কথা কৈছে। আমি ভাৰতবৰ্ষৰ পিছপৰা ৰাজ্য হৈ থাকিলে নহ'ব, আমি ভাৰতবৰ্ষৰ উন্নত ৰাজ্যৰ মাজলৈকে আগুৱাই যাবই লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? আমি স্বাৱলম্বী হ'ব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? আমি পঢ়া শুনা কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? কম্পিটিশ্যনৰ যুগত আমি খুব চিৰিয়াছলি আমি গ্ৰহণ কৰি আলোচনা কৰি আছোঁ। ভৱিষ্যত অতি আশা ৰাখিছোঁ অতি সোনকালে আপোনালোকৰ কেইবাটাও দাবী, যেনেকৈ আপোনালোকৰ ছেটেলাইট কাউন্সিলে হওক বা অন্যান্য দাবীকেইটা পালন কৰিবলৈকে আমি সক্ষম হ'ম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা এটা বৃহৎ আঁচনি অসমৰ ৰাইজৰ কাৰণে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ যোগেদি আমাৰ ল'ৰা ছোৱালীসকলে যিসকলৰ বয়স 28 বছৰ হৈছে বা 43 বছৰৰ ভিতৰত তেওঁলোকক 1 লাখ 5 লাখ এনেকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। যোনে 2 লাখকৈ যোনে 2 লাখ পাব তেওঁলোকৰ 1 লাখ টকা ৰাজসাহায্য হ'ব। যোনে 5 লাখ টকা পাব তেওঁলোকৰ 2.5 লাখ টকা ৰাজসাহায্য হ'ব। এইখিনি সুবিধা আপোনালোকে গ্ৰহণ কৰক। কিন্তু এই সুবিধা গ্ৰহণ কৰি আপোনালোকে মটৰচাইকেল নিকিনিব, আপোনালোকে মোবাইল নিকিনিব, আপোনালোকে কাম কৰক।
সূত্ৰধৰসকলৰ মাজৰ পৰা ল'ৰা উঠুৱাই হওক, আপোনালোক কমোদ্যমী হওক, আপোনালোকে সাহসেৰে কাম কৰক, মই অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে যোৱা আঢ়ৈটা বছৰত নহয়, মাত্ৰ 1.5 বছৰ, প্ৰথম এটা বছৰততো ক'ভিড মহামাৰী আছিল, মাত্ৰ 1.5 বছৰত আমি 85,000 আমি ল'ৰা ছোৱালীক চাকৰি দিবলৈকে সক্ষম হৈছোঁ। আৰু এই 85,000ৰ ভিতৰত অতি কমেও 6,000 অনুসূচিত জাতিৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু যোগ্যভাৱে চাকৰিত মকৰল হৈছে। কিন্তু কোনোৱে ক'ব নোৱাৰে এই চাকৰিৰ নামত আমাৰ কোনোবা মানুহে 1 টকা দি চাকৰি পাইছে, এই কথা কোনোৱে ক'ব নোৱাৰে। আমি এই কামবিলাক অসমৰ পৰা নাইকিয়া কৰিছোঁ। চাকৰিৰ নামত টকা খোৱা, চাকৰিৰ নামত দালালি কৰা, এই কামবিলাক অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নাইকিয়া কৰিছোঁ। আপোনালোকে আৰু যিখিনি উঠি অহা ল'ৰা ছোৱালীয়ে চাকৰি কৰিবলৈ বিচাৰে, অতি সোনকালে আৰু 20,000 চাকৰি ওলাব, তাতো প্ৰায় 2,000 অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত হৈ থাকিব। আপোনালোকক এই চাকৰিৰ সুবিধা ল'বলৈকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দুপৰীয়াৰ পৰাই মিটিং কৰি আছে। আচলতে মোৰ এখন সভা হোৱাৰ কথা আছিল, সভাখন পষ্টপন হ'ল। আজি গভৰ্ণৰ ডাঙৰীয়া এখন সভা মাতিছিলে, ছ'চিয়েল জাষ্টিছ এণ্ড আমাৰ এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টে। সভাখন তেওঁ হঠাৎ কেঞ্চেল কৰিলে, মই নহ'লে সোনকালে আহিব পাৰিলোঁ হয়। গতিকে আপোনালোকে দুপৰীয়াৰ পৰাই ইয়াতে মিটিঙত অপেক্ষা কৰি আছে, আমি আহিম বুলি। ইয়াৰ অলপ পাছতে আপোনালোকৰ ইয়াতে সাংস্কৃতিক সন্ধিয়া হ'ব, আপোনালোকে গায়কৰ প্ৰগ্ৰেম চাওক, বেছি ভাষণ নিদিওঁ। আপোনালোকৰ নেতৃবৃন্দ, আমাৰ সূত্ৰধৰ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ মোৰ তালৈকে গৈছিলে। আপোনালোকক উপদেষ্টা মহোদয়ে কৈছিলে যে আপোনালোকে এডোখৰ মাটি বিচাৰিছিলে, বঙাইগাঁৱত মাটিখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইমাত্ৰই মই DC বঙাইগাঁও নৱদ্বীপ কলিতা ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। তেখেতে ক'লে যে এই সম্পূৰ্ণ হৈ গ'ল মাটিখিনি, আৰু তাৰ লগত মোৰ ফোনটো থৈ DC অফিচৰ পৰা আপোনালোকৰ সভাপতি লক্ষীকান্তলৈকে ফোন আহিলে যে মাটিখিনি হৈ গ'ল। আপোনালোকক এটা ঘোষণা কৰিব খুজিছোঁ, তাতে আপোনালোকে এটা কালচাৰেল কমপ্লেক্স বনাব খুজিছে। এই কালচাৰেল কমপ্লেক্সটোৰ কাৰণে অসম চৰকাৰৰ পৰা আমি 50 লাখ টকা দিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। আৰু আপোনালোকৰ এই কামটো আৰম্ভণি সোনকালে হ'ব। আৰম্ভণি কৰিবলৈ আমাক যদি মাতে, মই আৰু প্ৰমোদ দা নিজে আহিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দি সকলোৰে উত্তৰ কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।